হেল্ল' এভৰিৱান, অন্যতা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ হাবুঙলৈ বুলি, লগত মাহঁতেও আহিছে। হাবুং বুলি ক'লে হয়তো চবেই চিনি পায়, আৰু যোনে যোনে চিনি নাপায় আমাৰ ইয়ালৈ আহি যাব। আমি আহি পাই গ'লোহি, আৰু মই লগতে সেৱা কৰি লৈছোঁ। লগত মাহঁতেও কৰিছে, আৰু মোৰ সেৱা কৰি হৈ গ'ল। তাৰপিছত মই ল'লোঁ, যিহেতু হাবুঙলৈ আহিলে ৰিলছ কেইটামান বনাবই লাগিব, সেইটো কাৰণে ময়ো বনাবলৈ চেষ্টা কৰিলোঁ। কিন্তু ইমান ৰ'দ গাইজ, মানে ৰ'দৰ তাপত ৰিলছ বনাব নোৱাৰি আৰু খোজকাঢ়িব নোৱাৰি। বহুত ৰ'দ দিছে, আজি সোমবাৰ আছিলে আৰু মানুহ ইমান বেছি নাছিলে। আৰু এই দুটা কুকুৰা আৰু ছাইডত মই বুট ছিটাই দিছোঁ কাৰণে গোটেইখিনি মোৰ ওচৰত আহি খাইছেহি। আৰু এটা কথা, এইটো আমাৰ আচল মেইন কুকুৰাটো। ইয়াতে মই ৰিলছ বনালোঁ, ফটো মাৰিলোঁ, আৰু আহিয়ে ইমান গৰমত ৰখিব নোৱাৰি আমি গোটেইখনে বিয়নিমেলকে পাতিলোঁ। আজিলৈ মিনি ব্লগটো ইমানেই। নেক্সটটো ভিডিঅ'ত আকৌ লগ পাম। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই গাইছ। বাই বাই।